10 তাৰিখে মুছলমান সমাজৰ ঈদ। আপোনালোকে ঈদ পালন কৰক, তাত আমাৰ ক'বলগীয়া নাই। আপোনালোকে নিজৰ ধৰ্ম কৰ্ম কৰক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু ইতিমধ্যেই যিহেতু আমি বিভিন্ন সময়ত আপোনালোকক আহ্বান কৰি আহিছোঁ, বিভিন্ন সময়ত আমি আপোনালোকক কৈ আহিছোঁ যে গৰু হত্যা আপোনালোকে কৰা অনুচিত। এয়া ভাৰতীয় সভ্যতা সংস্কৃতি, ভাৰতীয় দৰ্শন, ভাৰতীয় চিন্তাৰ পৰিপন্থী। আৰু ভাৰতীয়ৰ যি সনাতন হিন্দু সভ্যতা, সেই সনাতন হিন্দু সভ্যতা সংস্কৃতিক আমি যিহেতু গৰুক ভগৱান হিচাপে পূজা কৰোঁ, সেৱা কৰোঁ, অসমৰ জাতীয় জীৱনতো আমি যিহেতু গৰুক সেৱা কৰোঁ, শুশ্ৰূষা কৰোঁ, আমি গৰুক সংবৰ্ধনৰ কথা কওঁ। গতিকে আপোনালোকে ভাৰতীয় চিন্তা, ভাৰতীয় দৰ্শন, সনাতন হিন্দু সভ্যতা সংস্কৃতি আৰু অসমীয়া জাতীয় জীৱনৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতা হিচাপে আপোনালোকে গো হত্যা বন্ধ কৰক। কুৰবানীৰ নামত গো হত্যা নকৰিব। আমি আপোনালোকক কুটুম্ব সুৰক্ষা পৰিষদৰ পৰা আপোনালোকক বিনম্ৰভাৱে আহ্বান কৰিছোঁ, অনুৰোধ জনাইছোঁ। চাওক, ইতিমধ্যে ভাৰত চৰকাৰৰ মেইন পশুপালন বিভাগৰ পৰা যিকোনো ধৰণে নীতি বহিৰ্ভূতভাৱে আপোনালোকে জীৱ হত্যা নকৰিবলৈ, গো হত্যা নকৰিবলৈ নিৰ্দেশনা আহিছে। অসম চৰকাৰে সেই নিৰ্দেশনা ইতিমধ্যেই বিভিন্ন জিলা প্ৰশাসনলৈ পঠিয়াইছে। অসমতো গো সুৰক্ষা আইন ইতিমধ্যেই বলবৎ কৰা হৈছে। গতিকে মুছলমান সমাজে এই কথাবোৰ বিবেচনা কৰক। ভাৰতৰ আইনৰ প্ৰতি, ভাৰতৰ নীতিৰ প্ৰতি, ভাৰতৰ দৰ্শনৰ প্ৰতি, চিন্তাৰ প্ৰতি আৰু সনাতন হিন্দু সভ্যতা সংস্কৃতি, হিন্দু ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক। আৰু আপোনালোকে এই কুৰবানীৰ পৰা বিৰত থাকক। আৰু কুৰবানী মানে যিহেতু আপোনালোকৰ হত্যা নহয়, গতিকে মই পুনৰবাৰ কৈছোঁ, গতিকে আপোনালোকে হত্যা নকৰি আপোনালোকে কুৰবানীত যদি গৰু আপোনালোকে দিবই লাগে, তেতিয়াহ'লে কোনোবা দুখীয়াজনক, দুখত থকা মানুহ এজনক, পৰিয়াল এটাত হয় একোজনী গাই গৰু, নতুবা হাল বাবলৈ বা হালোৱা একোহাল হালোৱা গৰু আপোনালোকে উপহাৰ হিচাপে দিয়ক, কুৰবানী হিচাপে দিয়ক। আমি আপোনালোকক কৈছোঁ, চাওক, এই কথাটো বাৰম্বাৰ কৈছোঁ। বিভিন্ন মুছলমান সমাজে কয় যে আপোনালোকে হিন্দু মুছলমান আৰু হিন্দু মুছলমানৰ মাজত তৰ্ক হোৱাটো নিবিচাৰে, সংঘৰ্ষ হোৱাটো নিবিচাৰে। আপোনালোকে যদি প্ৰকৃততেই হিন্দু মুছলমানৰ মাজত সমন্বয় হোৱাটো বিচাৰে, ভাতৃত্ববোধ আৰু সমন্বয়ৰ দোলেৰে, একতাৰ দোলেৰে এখন সমাজ গঠন কৰিব খোজে, সুন্দৰ সমাজ গঠন কৰিব খোজে, আৰু আপোনালোক যদি ভাৰতীয় আইনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব খোজে, তেতিয়াহ'লে আপোনালোকে আৰু বিভিন্ন সময়ত কৈছে যে আপোনালোকে আনৰ ধৰ্মত অনুভূতিত, আনৰ ধৰ্মৰ আস্থাত আঘাত সানি আপোনালোকে নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰিব খোজা নাই। তে সেইকাৰণে কৈছোঁ, ভাৰতৰ আইনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি হিন্দু ধৰ্মৰ প্ৰতি, অনুভূতিৰ প্ৰতি আপোনালোকে সন্মান জনাই আপোনালোকে কুৰবানীৰ নামত গো হত্যা বন্ধ কৰক। কুৰবানীৰ নামত কোনোবা দুখীয়া নিচলা লোকক গো দান কৰক। গো দান হিন্দু ধৰ্মৰ, সনাতন সভ্যতা সংস্কৃতি, ভাৰতীয় দৰ্শনত শ্ৰেষ্ঠতম দান। আপোনালোকে সেই দান কৰক। আৰু তাকে নকৰি যদি আপোনালোকক আমি ইমানখিনি কৰি থকাৰ পিছতো, বাৰে বাৰে কৰি থকাৰ পিছতো, আৰু ভাৰতৰ আইনে, ভাৰতৰ চৰকাৰে আপোনালোকক ইমান ধৰণে নিৰ্দেশনা দিয়াৰ পিছতো যদি আপোনালোকে এই কাম কৰে, তাৰ পিছত কিন্তু আমি যদি তাৰ বিৰুদ্ধাচৰণ কৰিব লগা হয়, আমি যদি তাৰ বিৰুদ্ধে গৈ পেলাই অন্য ধৰণৰ কিবা কাৰ্যসূচী হাতত ল'ব লগা হয় নহয়, তেতিয়াহ'লে কিন্তু আমাক বেয়া নাপাব। আমি শান্তিত বিশ্বাস কৰোঁ, আমি সমন্বয়ত বিশ্বাস কৰোঁ। আমি এই ভাৰতত, এই অসমত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন, বুদ্ধিষ্ট, যত যিমান ধৰ্ম আছে, পন্থ উপপন্থ আছে, সকলো মিলা প্ৰীতিৰে থকাটো বিচাৰোঁ। আপুনি আমাৰ ধৰ্ম সন্মান কৰক, আমি আপোনালোকৰ ধৰ্ম সন্মান কৰিম। কুৰবানী আপোনালোকে যদি গৰুৱে কৰিব লাগে, তেতিয়া দান কৰক। কুৰবানী আপোনালোকৰ মতে হত্যা নহয়। গতিকে কুৰবানীৰ নামত হত্যা নকৰিব। মাংসৰ কাৰণে আপোনালোকে যদি ভাবিছে, মাংসৰ কাৰণে গৰু এটা কাটি পেলাই খাই দিলে, উগাৰ মাৰিলে, শেষ হৈ গ'ল। কিন্তু সেই গৰুটোকে কুৰবানীৰ নামত যদি আপুনি নেদেখাজনৰ চৰণত সমৰ্পণ কৰে, কোনোবা এজন দুখীয়া নিচলা ব্যক্তিৰ হাতত দি, অন্ততঃ সেই দুখীয়াজনেও হাঁহিব, আৰু আপোনালোকৰ ভগৱানেও হয়তো সেই বস্তুটো দেখি, সেই বিষয়টো দেখি তেওঁ খুব সন্তুষ্ট হ'ব, অতিকৈ বেছি সন্তুষ্ট হ'ব। কাৰণ আপুনি কেৱল ভগৱানৰ কামেই কৰা নাই, ঈশ্বৰৰ কামেই কৰা নাই, আপুনি কেৱল ধৰ্ম কৰ্মই কৰা নাই, আপুনি দুখীয়া এজনৰ মুখত হাঁহি বিলাব পাৰিছে, যিটো আজিৰ সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি মই বিবেচনা কৰিছোঁ। গতিকে মই কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি হিচাপে অসমৰ প্ৰত্যেকজন জ্যেষ্ঠযোগ্য মুছলমানক এই আহ্বান কৰিছোঁ, কুৰবানী মানে যিহেতু ত্যাগ, কুৰবানী মানে যিহেতু বধ নহয়, গতিকে এই কুৰবানীত আপোনালোকে গো হত্যাটোকে ত্যাগ কৰক, আৰু গো হত্যাৰ পৰিৱৰ্তে গো হত্যা বন্ধ কৰি আপোনালোকে গো দান কৰক। আমি আপোনালোকক আহ্বান জনাইছোঁ। নহ'লে কিন্তু আহি থকা দিনত আমাক বেয়া নাপাব।